বন্ধুসকল, আজি কেইদিনমানৰ আগতে মই ফেচবুক কৰি আছিলোঁ ঘৰতে। ঠিক তেতিয়া গুৱাহাটী চেণ্টাৰত গীতিমালিকাৰ অনুষ্ঠান দি আছিলে। হঠাতে মই বৰ সুন্দৰ গীত এটি মানে কি প্ৰথম কলিটো যাওঁ হ'লেই আৰু তাৰপিছত ফটককৈ উঠি আহি পেলাই মানে ৰেকৰ্ডিং কৰোঁ। এইটো ৰেকৰ্ডিং কৰিলোঁ, কিন্তু এটা গীতটি ইমান ধুনীয়া গীতটি, গায়িকাগৰাকীৰ নামটো নাজানিলোঁ, গীতটিৰ ৰচয়িতাগৰাকীও নাম নাজানিলোঁ। এতিয়া এই গীতটি আমাৰ ইউটিউবৰ জৰিয়তে আপোনাক সকলোৱে মানে এৰি দিছোঁ। আপোনাক সবে যোনে জানে এই গীতটিৰ ৰচয়িতা বা গায়িকাগৰাকী, অনুগ্ৰহ কৰি আপোনালোকে জনাবচোন বাৰু।